ওপর দদরাত আরক্ষীর অভিযান দদর আরক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰজ্যোতি নাথৰ নেতৃত্বত এই বিশেষ অভিযানত জব্দ এখন 14 চকীয়া ট্ৰাকখনৰ নম্বৰ AS19AC 4581 ট্ৰাকখনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰৰ লগতে চোৰাং সুলভ মূল্যৰ চাউল প্ৰায় 1000 পেগ ইউৰিয়া সাৰৰ লগতে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল পশ্চিম বংগৰ পৰা মিজোৰামলৈ গৈ আছিল 14 চকীয়া ট্ৰাকখন অভয়পুৰৰ পৰা আহি কি আছে আমাক কৈছে চাউল আছে ইউৰিয়া সাৰ আছে না আমিতো নাজানো না কোনে পঠাই দিছে আমাক মালিকে পঠাইছে মালিকজন ক'ত অভয়পুৰত বস্তুটো ক'ৰ পৰা আহিছে বস্তুটো আমাক কৈছে ডালখোলা পৰা আহিছে ৱেষ্ট বেংগল ৰেগুলাৰ আনা নেকি না না আমি আজি ফাৰ্ষ্ট কি আছিল গাড়ীখনত কি মানে আমাক কৈছে ডাইৰেক্ট চাউল কৈছে চাউলে আছে আমি অভয়পুৰৰ পৰা আহিছোঁ ক'ত গ'ল হয় এইটো আমাক কৈছে আইজল ব্যৱহাৰ আইজল অকল ইউৰিয়া আৰু চাউল আছে না না খালি কৈছে চাউল আছে কিন্তু ইউৰিয়া ওলাইছে মালিকৰ নাম কি মালিকৰ নাম আৰফান আলী কোন ঘৰ ক'ত ঘৰ ৰাঙাপানী এই বৰপেটা ডিষ্ট্ৰিক্ট হয় না শুৱালকুছিৰ পৰা কৰ্ণদাস লভিন আছাম।